মৰ্নিং আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই থকা দোকানখন ৰিভিউ কৰিম, আপোনালোকক দেখুৱাম ক'ত কাম কৰোঁ, ক'ত কেনেধৰণে কি কৰোঁ, কি আছে কি নাই দেখুৱাম আপোনালোকক। আহক দোকানৰ ভিতৰলৈ। কাপোৰৰ দোকান হয়, সকলোখিনি কাপোৰ পোৱা যায়। লেডিজ, জেন্টছ, কিডছ, এভৰিথিং আছে। যি বিচাৰে তাকে পাব। ইয়াতে আজি কেইদিনমান ধৰি কাম কৰি আছোঁ। কেইদিন মানে বছৰ পাৰ হ'ল। থাকি কিবা এটা ভাল লাগিছে কাৰণে ইয়াৰ পৰা ওলাবলৈ মন যোৱা নাই। চেণ্ডেলো আছে, চেণ্ডেলো পাব। বৰ্তমান মাল অলপ কমি আছে, কালেকশ্যন দিয়া নাই, নিউ কালেকশ্যন দিয়া নাই। কালেকশ্যন দিম আৰু এতিয়া ঠাণ্ডা আহি আছে, বিশেষকৈ ঠাণ্ডা ছিজনত ভাল লাগিব। ঠাণ্ডা ছিজনত সকলো বস্তুখিনি অনা হ'ব। এবাৰ ভাবিছোঁ ডিমাপুৰৰ পৰা নতুন মাল অনা হ'ব, যাম বুলি ভাবিছোঁ ডিমাপুৰ এবাৰ। আপোনালোকে আশীৰ্বাদ কৰিব, দোকানত যাতে চেলিং ভাল হয়, কাষ্টমাৰ গ্ৰাহক আহে। আমি যিমান পাৰোঁ সকলোকে কম দামত দিবলৈ চেষ্টা কৰোঁ। যিকোনো বস্তু হওক, লং পেণ্ট হওক, টি চাৰ্ট হওক, গেঞ্জি হওক, যিয়ে হওক, ফ্ৰক হওক, যি হওক, কম দামত দিবলৈ চেষ্টা কৰোঁ। যিমান পাৰোঁ গ্ৰাহকৰ মন সন্তুষ্ট কৰিব বিচাৰোঁ। বেছিকৈ লাভ নিবিচাৰোঁ। 10 টকা গাড়ী ভাড়া ধৰি কিবা এটা লওঁ আৰু ইমান অভাৰকৈও নলওঁ। আপোনালোকে আহিব, চালে গম পাব, নিজে বস্তু এবাৰ কিনি চালে গম পাব। বস্তুবিলাক কম দামত, বহুত কম দামত দিওঁ। এই ঘূৰণি মাৰ্কেট হয় এখন, ৰামপুৰ ঘূৰণি বুলি কয়। ৰামপুৰ ঘূৰণিৰ হয়। মেইন আলিৰ কিনাৰতে লগতে লাগি আছে দোকান। সামনে সন্মুখতে আছে। ৰামপুৰ তিনিআলি ঘূৰণি চেণ্টাৰ বুলি কয়। ঘূৰণি চেণ্টাৰতে ভালেকেইখন আছে দোকান, অকল এইখন বুলিয়ে নহয়, আৰু আছে দোকান। দোকানখন পৰা বাহিৰ ফালৰ পৰা ৰিভিউটো চাওক। দোকানখন দেখিবলৈ কেনেকুৱা কমেণ্ট কৰি জনাব। আৰু যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ কালেকশ্যন দিবলৈ কাৰণে, নতুন পুৰণা। লেডিজ চেণ্ডেল, লেডিছৰ অলপ লাইটিঙৰ প্ৰব্লেম দিছে। জেন্টছৰো আছে, খাদিমছৰ আছে, ইকুৱেলেটৰ আছে, ৰিলেক্সৰ আছে। যিমান পাৰোঁ ব্ৰেণ্ডৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ, কাৰণ কেলৈ প্ৰথম নতুন দোকান খোলা হৈছে তো ব্ৰেণ্ডৰ মাল ৰাখিলে ধৰক তেনেকৈ ইমান ভাল নাপাব। এই ঘূৰণি পইণ্টৰ হয়, দেখিছে। গেলামাল দোকান পৰা চেণ্ডেল দোকান পৰা সকলোখিনি আছে ইয়াতে। ওচৰতে আছে, আহক, কি লাগিব লৈ যাওক। আৰু মই আছোঁ যেতিয়া চিন্তা কৰিব নালাগে, যিমান পাৰোঁ কম দামত দি দিম। ট্ৰায়েল ৰুমো আছে, আপুনি ট্ৰায়েল কৰিবলৈ কাৰণে ৰুমো দিয়া হৈছে। চিন্তা কৰিব নালাগে, ট্ৰায়েল কৰি নিব পাৰে বস্তু। চাৰিওফালে দেখিবলৈ ভাল হওক, শুৱনি হওক বুলি তাই আহিব। আপোনালোকে কম দামত লৈ যাব পাৰে, চিন্তা কৰিব নালাগে। অৰ্ডাৰ দিলে যিমান পাৰোঁ হোম ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰি আছোঁ লাহে লাহে। অনলাইন পে'মেণ্টো কৰিব পাৰে। ইয়াত অনলাইন পে'মেণ্টো আছে। আজিকালি চবৰ দোকানতে থাকেই অনলাইন পে'মেণ্টটো, চিন্তা কৰাৰ প্ৰয়োজন নাই। ডিজিটেল ইণ্ডিয়া, যি লাগে তাকেই পোৱা যায়। যেনেধৰণে কৰিব বিচাৰে তেনেকৈ হৈ যায়। ঠিক আছে, বাই বাই। আজিলৈ এৰিছোঁ, আজিলৈ ইমানতে। ভাবিলোঁ আজি আপোনালোকক দেখুৱাম মই থকা দোকানখনত কেনেধৰণে কি কথা। আৰু নিউ কালেকশ্যন বিশেষকৈ নাই, নতুন কালেকশ্যন আহিলে মই আপোনালোকক দেখুৱাম বাৰু। অ'কে, বাই বাই।